ৰঙিয়া ৰাইজমেলৰ বছৰেকীয়া উৎসৱ পালন সুদীৰ্ঘ ১২৯তম ঐতিহ্যমণ্ডিত ৰঙিয়া ৰাইজমেলে ধৰ্মনিৰপেক্ষ আৰু গণতন্ত্ৰৰ ভেটি উন্মোচন কৰি মহিয়ান হৈ আছে। জাতি মাটি আৰু ভেটি ৰক্ষা কৰিবলৈ অসমৰ কৃষকসকলে ইংৰাজৰ ঔপনিৱেশিক চৰকাৰে বৃদ্ধি কৰা খাজনা ৰোধ কৰাৰ অৰ্থে আপোচবিহীনভাৱে সংগ্ৰাম পৰিচালিত কৰি বুৰঞ্জীত বীৰত্বপূৰ্ণ স্থান লাভ কৰি আছে। দেশৰ স্বাধীনতা আন্দোলনত সন্মানজনক উচ্চ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ৰাইজমেলত অসমীয়া কৃষক সমাজে দেখুওৱা সাহস, ত্যাগ, বীৰত্ব আৰু দেশপ্ৰেমৰ বলিদান চিৰ যুগমীয়া হৈ থাকিব। প্ৰতিবছৰ দৰে এইবেলিও কৃষকসকলৰ মহান ঐতিহ্য স্মৰণ কৰি ৰঙিয়া ৰাইজমেলৰ বছৰেকীয়া অনুষ্ঠানটি বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি প্ৰথম দিনৰ কাৰ্যসূচী পালন কৰিছে ৰাইজমেল সমিতিয়ে। মেলৰ এই দুদিনীয়া কাৰ্যসূচীত সকলোৰে উপস্থিতি আৰু সহায় সহযোগিতা সুহৃদয়তাৰে কামনা কৰিছে কৃষক শ্বহীদ ভৱন ৰঙিয়া ৰাইজমেল সমিতিয়ে। ৰঙিয়াৰ পৰা ৰমতালী ৰিপৰ্ট, যমুনা 365। নমস্কাৰ। অসমত ৰাইজমেলসমূহ স্বাধীনতা আন্দোলনৰ এটা অংশ, কাৰণ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো ১৮৫৭ চনত চিপাহী বিদ্ৰোহৰ মাজেৰে স্বাধীনতা আন্দোলন আৰম্ভ হৈছিল। যদিও বা 1921 চনতহে মহাত্মা গান্ধী আহি জাতীয় কংগ্ৰেছ দল গঠন কৰিছিল। এই সময়ছোৱাত আমাৰ অসমত মানুহবিলাক বহি থকা নাছিল। অসমৰ মানুহে ব্ৰিটিছৰ বিৰুদ্ধে, ব্ৰিটিছৰ কলা আইনৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল, আন্দোলন কৰিছিল। ইয়াৰ ভিতৰত অন্যতম আছিল ৰঙিয়া ৰাইজমেল। এই ৰঙিয়া ৰাইজমেল প্ৰথমতে ১৮৬১ চনত অনুষ্ঠিত হৈছিল নগাঁৱৰ ফুলগুৰিত। দ্বিতীয়তে অনুষ্ঠিত হৈছিল ৰঙিয়াত ১৮৯৪ চনৰ ১০ জানুৱাৰীত। তৃতীয়তে অনুষ্ঠিত হৈছিল ১৮৯৪ চনৰ ২৮ জানুৱাৰীত আপোনাৰ দৰঙৰ পাথৰুঘাটত। আৰু আমি দেখিছোঁ যে এই ৰাজমেলবিলাকৰ যিটো ৰাজনৈতিক সংগ্ৰাম, ব্ৰিটিছৰ বিৰুদ্ধে কৰা যি সংগ্ৰাম, এই সংগ্ৰামৰ পৰম্পৰা আমি এই অঞ্চলত বিৰাজিত হৈ আছে। কাৰণ কিয়, য'তেই ৰাজমেল হৈছে ত'তেই স্বাধীনতা আন্দোলন শক্তিশালী হৈছে। আমাৰ ৰঙিয়াতো আপোনালোকে যদি দেখিছে যে ৰঙিয়াত কীৰ্তি লহকৰ আমাৰ ৰাজমেলৰ নেতা আছিল, কিন্তু এই কীৰ্তি লহকৰৰ পুত্ৰ আমাৰ শান্তিৰাম লহকৰ আছিল ৰঙিয়াৰ প্ৰথম স্বাধীনতা আন্দোলনৰ নেতা। এই দুদিনীয়া কাৰ্যসূচীৰ অংশ হিচাপে কি থাকিব? এই দুদিনীয়া কাৰ্যসূচীৰ কথাটো হৈছে যে আমি ১৮৯৪ চনৰ ১০ জানুৱাৰী তাৰিখে প্ৰায় ৩,০০০ কৃষকে, য'ত আমি আজি এই ৰাজমেল পাতি আছোঁ, সভা পাতি আছোঁ, ইয়াতে সমবেত হৈছিল। ব্ৰিটিছৰ তহচিলদাৰ অফিচাৰ আছিল আৰু ব্ৰিটিছে ফায়াৰ কৰিছিল। কিন্তু সৌভাগ্যৰ কথা যে আমাৰ ৰঙিয়াৰ যিটো থানাৰ দাৰোগা আছিল পদ্মনাথ হাজৰিকা আছিল, তেখেতে অসমীয়া মানুহ বুলি ফায়াৰ কৰোঁতে মানুহৰ বুকলৈ ফায়াৰ কৰা নাছিল, তেওঁ ফায়াৰ কৰিছিল ওপৰলৈ। সেইকাৰণে মানুহৰ ইয়াতে হত্যা নহ'ল, কিন্তু বিভিন্ন মানুহ ঘূণীয়া হৈছিল, জেলত গৈছিল। আৰু এই ১৮৯৪ চনৰ ১০ জানুৱাৰী তাৰিখটো আমি প্ৰতি বছৰে আপোনাৰ ৰাজমেলৰ অনুষ্ঠান হিচাপে পালন কৰি আছোঁ। আমি দুদিনীয়াকৈ এইকাৰণেই পালন কৰোঁ যে ৰঙিয়াৰ যি সুসন্তান আপোনাৰ কলিতা, এই কলিতাৰ প্ৰথমতে ৰাজমেলটো উদঘাটন কৰিছিল লেখা পঢ়া কৰি, আৰু এই কমিটিখনৰ ছেক্ৰেটাৰী আছিল। গতিকে তেখেতৰ স্মৃতিত আমি ৯ তাৰিখটো আলোচনা সভা হিচাপে পাতিছে। অসমৰ লাচিত, বীৰ লাচিত আৰু অসম, এই সম্পৰ্কত আপোনালোকে জানে যে আমাৰ লাচিতৰ যি প্ৰজেক্ট আছে, সেই প্ৰজেক্টৰ যি ৰিপৰ্টাৰ আপোনাৰ পৰেশ বৈশ্য, তেখেত আহিছে। তেখেত সুন্দৰভাৱে এই বিষয়বস্তুৰ ওপৰত আলোচনা কৰি আছে। আৰু আমাৰ এই আলোচনাৰ পৰা আমাৰ লাচিতৰ বীৰত্ব সম্পৰ্কে, তেখেতৰ ত্যাগৰ সম্পৰ্কে, নিষ্ঠা সম্পৰ্কে, দেশপ্ৰেমৰ সম্পৰ্কে শিকিবলৈ পাব। আৰু ১০ জানুৱাৰী তাৰিখটো আমি বছৰেকীয়া উৎসৱ হিচাপে আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান কৰোঁ। আৰু এইবাৰ আমি ৰঙিয়া ৰাইজমেলত অংশগ্ৰহণ কৰা ৪২ জনৰ নামফলি এখন উদ্বোধন কৰিম। তাৰপিছত আমি স্বাধীনতা আন্দোলনৰ প্ৰায় ২২ জন লোকৰ আমি প্ৰতিচ্ছবি উন্মোচন কৰিম। আৰু লগতে উন্মোচন কৰিম আমি ৰঙিয়াৰ প্ৰখ্যাত শিল্পী মদন লহকৰদেৱৰ এটা বীথিকা, অৰ্থাৎ আৰ্ট গেলাৰী।
গতিকে এনেদৰে আমাৰ ৰঙিয়া ৰাইচ মিলটো সমৃদ্ধিশালী কৰাৰ কাৰণে এটা দেশপ্ৰেমৰ অনুষ্ঠান হিচাপে দেশৰ মহান অনুষ্ঠান হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি যত্ন কৰি আছোঁ।